1995 চনৰ ছাত্ৰী মই সৈয়দা সবিনা ইয়াসমিনে সেই অতীতৰ স্মৃতি ৰোমন্থন কৰি সেই সৰুকালিতে মই যিটো কবিতা আবৃত্তি কৰিছিলোঁ সেই কবিতা আবৃত্তি পুনৰবাৰ কৰিবলৈ গৈ আছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। কবিতাটিৰ শিৰোনাম কাঞ্চনজংঘাৰ বুৰঞ্জী, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰশীৰ, ময়েই অভ্ৰবেদীবীৰ, মোৰ জটা জৰি জৰি নিজৰি নিজৰি বয়, নিগৰি নিগৰি অবিৰল কল কল, শৈলজা পয়োধৰা পীযুষ সলিলা সুৰধনী গংগা, প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অনন্যে জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন দ্যুতি, মোৰেই আশে পাশে গাই কিন্নৰী বালিকাই আলোক বোধন মহাগীত, সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰিত, উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছয়া ময়া কাচোনেৰে কাছে প্ৰহেলিকাময়ী সমন আছে, কুতজ কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ চন্দা, শৈলবালা দলে কস্তুৰী গন্ধা। নমস্কাৰ।